দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মই মোৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আছে তোমালোকৰ ঐচ্ছিক বিষয় যেটো ইলেক্টিভ সাবজেক্ট তাৰ আধুনিক ভূগোলৰ 6 নং অধ্যায়ৰ কিয়দাংশ আৰু এই 6 নং অধ্যায়টি হ'ল ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল আৰু এই অধ্যায়টিৰ উপবিষয় ভাৰতৰ সমভূমি অঞ্চল সম্পৰ্কে কিছু ধাৰণা দিবলৈ আজি মই এই পাঠটি তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ ভূপ্ৰাকৃতিক বিভাগ 4টা। সেই 4টা হ'ল 1 নম্বৰ উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল, 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল আৰু চতুৰ্থতে ভাৰতবৰ্ষৰ উপকূল অঞ্চল। ভাৰতৰ যি এই 4টা ভূপ্ৰাকৃতিক বিভাগ সেই ভূপ্ৰাকৃতিক বিভাগৰ যেটো দ্বিতীয়টো বিভাগ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল এই অঞ্চলটোৰ বিষয়ে কিছু ধাৰণা দিবৰ বাবে আজি এই ভিডিঅ'টো মই তোমালোকৰ বাবে আনিছোঁ আৰু এই উত্তৰ ভাৰতৰ যি সমভূমি অঞ্চল সেই সমভূমি অঞ্চলক অন্য এটা নামেৰেও জনা যায়, সেইটো হ'ল হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল। আৰু এই মানচিত্ৰখন মন কৰা, এই মানচিত্ৰখনত তোমালোকে এই গ্ৰীণ কালাৰৰ মানে সেউজীয়া অংশ যেটো দেখিছা সেই অংশটোৱে হ'ল হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল অৰ্থাৎ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। পুনৰ এখন মানচিত্ৰত এইটো বেছি স্পষ্টকৈ দেখুওৱা হৈছে। ইয়াত যেটো কমলা ৰং তোমালোকে দেখা পাইছা, কমলা ৰঙৰ অংশ, সেই কমলা ৰঙৰ অংশটোৱে হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল যেটো হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল বুলিও জনা যায়। এতিয়া আমি এই অঞ্চলটোৰ বিস্তৃতিলৈ মন কৰোঁ আহা। এই অঞ্চলটো বিস্তৃত হৈ আছে পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে আৰু এই বিস্তৃতিৰ পৰিমাণ হ'ল 2400 কিলোমিটাৰ আৰু এই অঞ্চলটোৰ প্ৰস্থৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা আছে। হিন্দু গংগা আৰু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল, কিন্তু হিন্দু গংগা সমভূমি অঞ্চলৰ প্ৰস্থ 240 কিলোমিটাৰৰ পৰা 320 কিলোমিটাৰ পৰ্যন্ত, কিন্তু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থৰ ক্ষেত্ৰত এটা পৃথক তথ্য পোৱা যায়। সেইটো হ'ল এই ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থ গড়ে মাত্ৰ 80 কিলোমিটাৰ। এই উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো 5খন সমভূমিৰে গঠিত আৰু ইয়াৰে প্ৰথমখন সমভূমি হ'ল পশ্চিম সমভূমি আৰু দ্বিতীয়খন সমভূমি হ'ল পঞ্জাৱ হাৰিয়ানা সমভূমি আৰু তৃতীয়খন সমভূমি হ'ল গংগা সমভূমি আৰু চতুৰ্থখন হ'ল উত্তৰ বংগ সমভূমি আৰু পঞ্চমখন হ'ল ব্ৰহ্মপুত্ৰ সমভূমি। এই মানচিত্ৰখনলৈ তোমালোকে মন কৰা, ইতিমধ্যে তোমালোকক 5খন সমভূমি অঞ্চলৰ কথা কোৱা হ'ল যদিও মূলত কিন্তু 3খন, সেইকেইখন হিন্দু গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল। ইয়াৰে যেটো 1 নম্বৰ দেখিবলৈ পাইছা পাঞ্জাৱ সমভূমি অঞ্চল, পাঞ্জাৱ হাৰিয়ানা এইটো সমভূমি অঞ্চল। এই অঞ্চলটো সাধাৰণতে সিন্ধু নদীৰ যিবিলাক উপনৈ শতদ্ৰু বিপাশা ৰাবি আদি সেই নদীবিলাকে কঢ়িয়াই অনা পলসুৱা গেট জমা হৈ এই সমভূমি অঞ্চলটো গঠিত হৈছে। আৰু 2 নম্বৰটো গংগা সমভূমি অঞ্চল আৰু 3 নম্বৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল। আৰু এইখন মানচিত্ৰত তোমালোকে চালে দেখিবা মই হিন্দু নদীয়ে সৃষ্টি কৰা সেই সমভূমি অঞ্চলটো আৰু গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা সমভূমি অঞ্চলকেইটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত গংগা নদীখনলৈ মন কৰিলে দেখিবা গংগা নদীখন উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৱেষ্ট বেংগল যেটো পশ্চিমবংগৰ মাজেদি বৈ আহিছে। প্ৰথমে তোমালোকে সিন্ধু নদীয়ে সৃষ্টি কৰা সমভূমি অঞ্চলটোৰ বিষয়ে কিছু কথা জানি লোৱা। সিন্ধু নদীৰ বিভিন্ন উপনৈসমূহৰ ভিতৰত প্ৰধান উপনৈ শতদ্ৰু বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা গেট জমা হৈ এই সমভূমি অঞ্চলটো গঠিত হৈছে আৰু এই সমভূমি অঞ্চলটো দক্ষিণলৈ ঢাল খোৱা। এই অঞ্চলৰ মাটি হাৰুৱা বাবে কৃষিকাৰ্য সুচল হয় আৰু এই অঞ্চলৰ জনবসতি ঘন আৰু এই অঞ্চলে 1.75 লাখ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি আছে। এইবাৰ চোৱা গংগা সমভূমি অঞ্চল। গংগা আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰিছে এই গংগা সমভূমি অঞ্চলটো। গংগা নদী উচ্চ হিমালয়ৰ গংগোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাজেৰে বৈ গৈছে। আৰু গংগা নদীৰ বিভিন্ন উপনৈসমূহৰ ভিতৰত প্ৰধানসমূহ হ'ল অলকানন্দা, যমুনা, ৰামগংগা, গোমতী, ঘাগ্ৰা, গণ্ডক, সোণ আৰু কুশী।
এই গংগা সমভূমিয়ে মুঠ 3,57,000 বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি আছে আৰু এই অঞ্চলৰ মাটি সাৰুৱা কৃষিৰ বাবে অতি উপযোগী আৰু গংগা সমভূমি অঞ্চলটোৰ যাতায়াতৰ ব্যৱস্থাও যথেষ্ট সুচল আৰু সেইবাবে এই অঞ্চলটোত ঘন বসতিপূৰ্ণ কিয়নো ইয়াত কৃষি উপযোগী সাৰুৱা মাটি আছে লগতে যাতায়াত ব্যৱস্থাও যথেষ্ট সুচল। এইবাৰ চোৱা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলটোৰ কিছু কথা। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে এই অঞ্চলটো সৃষ্টি কৰিছে আৰু চীনৰ তিব্বত মালভূমিৰ চেমায়ুংডুং নামৰ হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে আৰু অসমত এই নদীৰ দৈৰ্ঘ্য প্ৰায় 700 কিলোমিটাৰ আৰু প্ৰস্থ গড়ে 80 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আৰু লগতে দক্ষিণ পাৰৰ যথেষ্টখিনি উপনৈ আছে। তাৰ ভিতৰত প্ৰধানসমূহ হ'ল উত্তৰ পাৰৰ সোৱণশিৰি, জীয়াভৰলী, ধনশিৰি, উত্তৰ পুথিমাৰী, পাগলাদিয়া, মানাহ আৰু চম্পাৱতী আদি। ইয়াতে তোমালোকে এটা কথা মন কৰিবা, ধনশিৰি যিখন নদী, ধনশিৰি নদীখন উত্তৰ ফালেও এখন আছে আৰু দক্ষিণ পাৰেও এখন আছে। এইবাৰ মন কৰা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ কেইখনমান প্ৰধান উপনৈৰ বিষয়ে। সেইকেইখন হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, ধনশিৰি দক্ষিণ, কপিলী আৰু কৃষ্ণাই। অৱশ্যে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰে অসংখ্য সৰু বৰ উপনৈ আছে যিসমূহৰ নাম ইয়াত উল্লেখ কৰা হোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ অন্য কেইটামান বৈশিষ্ট্য হ'ল এই অঞ্চলৰ মাটি যথেষ্ট পলসুৱা, সেইবাবে খেতি বাতি ভাল হয় আৰু এই অঞ্চলৰ জনবসতি যথেষ্ট ঘন। ইয়াত যাতায়াতৰ ব্যৱস্থা সুচল আৰু ঘৰ দুৱাৰ নিৰ্মাণ কৰিবলৈ যিবিলাক বয় বস্তু লাগে সেইবিলাক সহজতে এঠাইৰ পৰা অন্য ঠাইলৈ আনিব পৰা যায় আৰু এই অঞ্চলত কিন্তু এটা সমস্যাই প্ৰতি বছৰে গা কৰি উঠে, সেইটো হ'ল বানপানী সমস্যা। এই বানপানী সমস্যাত অসমৰ জনসাধাৰণে প্ৰতি বছৰে বহু পৰিমাণে জুৰুলা হ'ব লগা এটা অৱস্থাৰ সৃষ্টি হয়। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দিব লগা মোৰ পাঠৰ ইমানতে সামৰণি পৰিছে আৰু আজি যি পাঠ আগবঢ়ালোঁ এই পাঠৰ মূল কথাকেইটা আকৌ এবাৰ খুব চমুকৈ আমি ফঁহিয়াই চাওঁ। আজি আমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দিশ, প্ৰস্থ আৰু মাটিকালি সম্পৰ্কে তথ্য লাভ কৰিছোঁ আৰু এই সমভূমি অঞ্চলটো যে 5খন সমভূমিৰে গঠিত সেই কথা আমি জানিছোঁ। লগতে সেই 5খন সমভূমিৰ নামো ইয়াত উল্লেখ কৰা হৈছে। তৃতীয়তে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ যি সমভূমি অঞ্চল সেই সমভূমি অঞ্চলকেইটাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে ইয়াত ধাৰণা দিবলৈ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ তোমালোকে বিষয়বস্তু অলপ হ'লেও আয়ত্ব কৰিব পাৰিছা। শেষত সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই পাঠটোৰ সামৰণি মাৰিছোঁ।